হাই ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছে যে টিকটক আৰু 59টা চাইনিজ এপ ভাৰত চৰকাৰে বৰ্তমান সম্পূৰ্ণৰূপে বেন কৰি দিছে। বিভিন্ন ধৰণৰ সুৰক্ষাগত কাৰণৰ বাবে টিকটকক ভাৰতৰ পৰা বেন কৰা হৈছে। টিকটক বেন হোৱাৰ পিছত কিছুমানে দুখ আৰু কিছুমানে সুখ প্ৰকাশ কৰিছে। গতিকে আমি এই ভিডিঅ'টোত চাওঁ আহক কেইজনমান জনপ্ৰিয় টিকটকাৰ আৰু ইউটিউবাৰৰ ইয়াৰ ওপৰত ৰিয়েকশ্যন। চাওঁ আহক বিকাশ চেত্ৰীয়ে ইয়াৰ ওপৰত কি ক'লে। অ'কে ৰাইজ, বিগ ব্ৰেকিং নিউজ। টিকটকৰ লগত 58টা চাইনিজ এপ বেন কৰা হ'ল। এতিয়া নিউজত দি আছে, বঢ়িয়া কাম কৰিছে। এইটো কামটো আৰু কেইদিনমান আগতে কৰিব লাগিছিল। 59টা চাগে টোটেল চাইনিজ এপ ইণ্ডিয়াত বেন কৰি দিছে, বঢ়িয়া লাগিছে। কিন্তু কেইটামান টকাৰ লোভত যেন এই টিকটক বা আৰু যিবোৰ এপছ আছে চাইনিজ এপছ, কেইটামান টকাৰ লোভত যেন আকৌ ষ্টাৰ্ট কৰি নিদিয়ে, আকৌ অ'পেন কৰি নিদিয়ে ইণ্ডিয়াত। টিকটক আছিল, কৰিছিলোঁ, এতিয়া নাই, নকৰোঁ। জয় অসম, আই লাভ মাই ইণ্ডিয়া, চাইনা মুৰ্দাবাদ আৰু টিকটক বেন, জয় হো। তো ব'লক এতিয়া চাওঁ 2 লাখ টিকটক ফলোৱাৰ্ছ থকা প্ৰিন্স হাজৰিকাই ইয়াৰ ওপৰত কি ক'লে। এপছ টিকটক আৰু টিকটকৰ দ্বাৰা তুমি যদিও তোমাৰ ভাল নাম মৃণাল, কিন্তু প্ৰিন্স নামেৰে তুমি বিখ্যাত আছিলা আৰু বহুত ভাল ভাল টিকটক কৰিছিলা। কি ক'বা, এপছটো বন্ধ হৈ যাব এতিয়া? এপছটো বন্ধ হ'ব, একো নাই। টিকটকৰ এটা আমি ফেমিলি আছিলোঁ, ইউজ কৰিম। কিন্তু এইটো এটা মই ক'বলৈ গ'লে এইটো ভালেই হৈছে, কাৰণ এইটো এটা চাইনাৰ এপ হয়। ভাৰত চৰকাৰে কেতিয়াও জনসাধাৰণৰ বেয়াটো কাম নকৰে, যি কৰিছে ভালৰ কাৰণে কৰিছে। তো বন্ধ হৈছে, অলপ বেয়া লাগিছে। খালি এইটো এতিয়া চাওঁ ব'লক অসমৰ কেইজনমান ইউটিউবাৰৰ ৰিয়েকশ্যন। ভূষণ পাঠকে লিখিলে RIP টিকটক উইথ হাহা ৰিয়েক্ট। বেতাল অফিচিয়েলে লিখিলে চেছ। এই বেতাল অফিচিয়েলৰ টিকটক একাউণ্টত প্ৰায় 2.5 লাখ ফলোৱাৰ্ছ আছিল। প্ৰিন্স হাজৰিকাই লিখিলে ফাইনেলি উইথ ছেড ৰিয়েক্ট। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। তোমালোকে কমেণ্ট কৰি জনাবা টিকটক বেন হোৱাৰ বাবে তোমালোকে ভাল পাইছা নে বেয়া পাইছা। আৰু এনেধৰণৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত আপডেটসমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ধন্যবাদ।